মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এই পাঠটি আমি আলোচনা কৰিছোঁ। মই যোৱা ক্লাছত তোমালোকক পাঠটো সম্পৰ্কে কিছু কথা কৈছোঁ। লেখক পৰিচিতি সম্পৰ্কে যিখিনি কথা তোমালোকে জনাৰ প্ৰয়োজন সেইখিনি মই কৈছোঁ। পাঠটো নিৰ্বাচন কৰাৰ কাৰণে ব্যাখ্যা কৰিছোঁ। আজি আমি মূল পাঠলৈ আহোঁ। পাঠটোৰ আৰম্ভণিতে আছে বিজ্ঞান কি, বিজ্ঞানৰ আৰম্ভণি কেনেকৈ হ'ল, বিজ্ঞানীৰ কাম কি, এইখিনি কথা পাঠৰ আৰম্ভণিত আলোচনা কৰা আছে। যে বিজ্ঞানৰ আৰম্ভণি কেনেকৈ হ'ল এই সম্পৰ্কে ক'বলৈ যোৱাৰ প্ৰসংগত লেখকে মানুহৰ দুটা গুণৰ কথা উল্লেখ কৰিছে। এটা হৈছে মানুহৰ মাজত থকা অনুসন্ধিৎসা বা কৌতূহল প্ৰবৃত্তি, আৰু এটা হৈছে মানুহৰ বুদ্ধিমত্তা। যে একেবাৰে আদিম যুগৰ পৰা বৰ্তমানলৈকে মানুহৰ মাজত কি আছে? কৌতূহল প্ৰবৃত্তি আছে। আৰু এই কৌতূহল প্ৰবৃত্তি থকাৰ কাৰণে আমি নজনা কথা জানিব খোজোঁ, নুবুজা কথা আমি বুজিব খোজোঁ। যে আমাৰ মাজত এই কি আছে? যে অনুসন্ধিৎসা আমাৰ মাজত আছে। তাৰ উপৰিও আমাৰ মাজত কি আছে? যে আমি বস্তু বা ঘটনা এটা আমি জানিবলৈ আমি ইচ্ছা কৰোঁ, বুজিবলৈ ইচ্ছা কৰোঁ, তাক পৰ্যবেক্ষণ কৰি চাই তাৰ ধৰ্ম আয়ত্ত কৰাৰ আমি চেষ্টা কৰোঁ। ঘটনাটো আমি ফহিয়াই চাব পাৰোঁ, ঘটনাটো আমি নিজৰ দৃষ্টিভংগীৰে আমি বিশ্লেষণ কৰিব পাৰোঁ। এই বুদ্ধিমত্তাটো মানুহৰ আছে। আৰু এই অনুসন্ধিৎসা আৰু বুদ্ধিৰ কাৰণে মানুহে আজি উন্নতিৰ জখলাত ধাপে ধাপে আগবাঢ়ি যাব পাৰিছে। কেতিয়াবা তোমালোকক পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে মানুহে উন্নতিৰ জখলাত যে আগবাঢ়ি যাব পাৰিছে তাৰ মূলতে কিহে কাম কৰিছে? মনত ৰাখিবা, এটা হৈছে মানুহৰ কৌতূহল প্ৰবৃত্তি বা অনুসন্ধিৎসা, আৰু আনটো হৈছে মানুহৰ বুদ্ধি। এতিয়া বিজ্ঞানৰ আৰম্ভণি কেনেকৈ হ'ল চাবা। যে বিজ্ঞানৰ আমি প্ৰথমতে আমি কি কৰোঁ? যে মানুহে কি কৰিব? ঘটনা এটা আমি পৰ্যবেক্ষণ কৰোঁ, ঘটনা এটা আমি লক্ষ্য কৰোঁ। ঘটনা এটা লক্ষ্য কৰাৰ পিছত তাক জানিবলৈ চেষ্টা কৰোঁ, তাক বুজিবলৈ চেষ্টা কৰোঁ, তাৰ ধৰ্ম আয়ত্ত কৰাৰ আমি চেষ্টা কৰোঁ, ঘটনাটোৰ ধৰ্ম। আৰু তাৰপিছত আমি গোটেই কথাখিনি চালি জাৰি চাই আমি এটা সিদ্ধান্তলৈ আমি আহোঁ। আৰু এনেকৈ মানুহে এইবিলাক প্ৰক্ৰিয়াৰ ফলতে এনেকৈ মানুহে ঘটনা এটা পৰ্যবেক্ষণ কৰাৰ পিছত তাৰ ধৰ্ম আয়ত্ত কৰাৰ কাৰণে মানুহৰ যি হেঁপাহ, মানুহৰ যি আগ্ৰহ, এইবিলাক তাৰমানে প্ৰক্ৰিয়াৰ ফলতে কিহৰ সৃষ্টি হৈছে? বিজ্ঞানৰ সৃষ্টি হৈছে। এতিয়া বিজ্ঞান বুলি ক'লে আমি কি বুজোঁ? যে বিজ্ঞান বুলি ক'লে আমি বুজোঁ, পৰীক্ষাৰ এটা দৰকাৰী প্ৰশ্ন, বিজ্ঞান মানে কি? বিজ্ঞান হৈছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হৈছে বিজ্ঞান। তোমালোকে জানা এই বিশ্ব ব্ৰহ্মাণ্ডখন অনন্ত ৰহস্যৰে ভৰা। এবাৰ যদি উপলব্ধি কৰা তোমালোকে দেখিবা, কি দেখা? আমি বিশ্ব ব্ৰহ্মাণ্ডত আমি কি দেখোঁ? যে সূৰ্যই ৰ'দ দিছে, বৰষুণ দিছে, ভূমিকম্প হৈছে, ৰাতিৰ আকাশত জোন ওলাইছে, তৰা ওলাইছে, ধুমুহা হৈছে, বজ্ৰপাত হৈছে। এনেকৈ আমি বিশ্ব ব্ৰহ্মাণ্ডখন আমি বিভিন্ন ৰহস্যৰ মাজত বিশ্ব ব্ৰহ্মাণ্ডখন কি হৈ আছে? যে আৱৰি আছে। যে এই ৰহস্য ভেদ আমি ভাঙাৰ চেষ্টা কৰাৰ ফলতেই কিহৰ জন্ম হৈছে? বিজ্ঞানৰ জন্ম হৈছে। যে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য ভাঙি, এই ৰহস্য উদ্ঘাটন কৰি প্ৰকৃতিৰ এই শক্তিখিনিক আমি নিজৰ জীৱনৰ কল্যাণৰ কাৰণে, মানুহৰ মংগলৰ কাৰণে যেতিয়া তাক আমি ব্যৱহাৰ কৰিছোঁ, তাৰ ফলতে কিহৰ জন্ম হৈছে? বিজ্ঞানৰ জন্ম হৈছে। গতিকে বিজ্ঞানত কি কৰা হয়? কোনো এটা বিষয় শৃংখলাবদ্ধভাৱে বা প্ৰণালীবদ্ধভাৱে আলোচনা কৰা হয়, বা বস্তু বা ঘটনাৰ এটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ বিচৰা হয়। বিজ্ঞানত কোনো কল্পনাৰ সহায় নাই। বিজ্ঞানত সকলো কথাই কি হ'ব লাগিব? প্ৰমাণসিদ্ধ হ'ব লাগিব। প্ৰমাণ নোহোৱাকৈ বিজ্ঞানে কোনো কথাই বিশ্বাস নকৰে। গতিকে তোমালোকে এইটো কথা ভালদৰে মনত ৰাখিবা। বিজ্ঞান কি? এই বিশ্ব ব্ৰহ্মাণ্ডৰ অনন্ত ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হৈছে কি? বিজ্ঞান। তেতিয়াহ'লে বিজ্ঞানীৰ কাম কি? বিজ্ঞানীবিলাকে কি কৰে? বিজ্ঞানীৰ কাম কি? এইটো পৰীক্ষাত আহে। বিজ্ঞানীৰ কাম কি? বিজ্ঞানী কি কৰে? বস্তু বা ঘটনা এটা প্ৰথমতে কি কৰিব? লক্ষ্য কৰে বা পৰ্যবেক্ষণ কৰে। বিজ্ঞানীবিলাকে যিকোনো ঘটনা বা বস্তু এটা তেওঁলোকে লক্ষ্য কৰে। তাৰপিছত তেওঁলোকে কি কৰে? তাৰ জোখ-মাখ উলিয়ায়। ঘটনাটোৰ জোখ-মাখ তেওঁলোকে উলিয়ায়। তাৰপিছত তেওঁলোকে কি কৰে? যে সত্যৰ অনুসন্ধান কৰে।
ঘটনাটোনো কেনেকৈ হৈছে, সত্যটোনো কি, তাৰ মাজত নিহিত হৈ থকা সত্যটোনো কি, তাৰ অনুসন্ধান কৰে। তাৰপিছত ঘটনাটো বিশ্লেষণ কৰি, ঘটনাটো বুজি, ঘটনাটো ফহিয়াই চাই এটা সিদ্ধান্তলৈ আহে। এইখিনি হৈছে বিজ্ঞানীৰ কাম। সেই আদিম যুগৰ প্ৰথম বিজ্ঞানীজনে সেই একেটা কামকেই কৰিছিল। আদিম যুগৰ প্ৰথম বিজ্ঞানী বুলি ক'লে আমি কাক ক'ম? সেই যিজন বিজ্ঞানী জুইৰ আৱিষ্কাৰ কৰিছিল, যিজন আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল, সেইজনে হৈছে প্ৰথম বিজ্ঞানী। তোমালোকে জানা যে জুইৰ আৱিষ্কাৰ সভ্যতাৰ বুৰঞ্জীৰ এটা যুগান্তকাৰী ঘটনা। জুইৰ আৱিষ্কাৰ যে কোনোবা আদিম মানুহে এনেকৈ হাবি বননি ঘূৰি ফুৰোঁতে এটুকুৰা শিল হয়তো মাৰি দিলে, টুকুৰা শিলত মাৰি দিলে আৰু এনেকৈ ঘঁহনি খাই দুটুকুৰা শিলৰ ঘঁহনি খাই জুইৰ তাৰমানে সৃষ্টি হ'ল। জুইৰ সৃষ্টি হওঁতে তেওঁ দৌৰি ভয় খোৱা নাই, তেওঁ লক্ষ্য কৰিছে কেনেকৈ তাৰমানে জুইৰ সৃষ্টি হ'ল, এইটো লক্ষ্য কৰিছে। তো আকৌ চাইছে কামটো কৰি, আকৌ এনেকৈ শিল এটুকুৰা মাৰি চাইছে, আকৌ জুইৰ সৃষ্টি হৈছে। তাৰপিছত তেওঁ কি কৰিছে, জুইৰ ধৰ্ম আয়ত্ব কৰাৰ কাৰণে যত্ন কৰিছে যে জুইনো কি কৰিব পাৰে। দেখিছে গছৰ পাতবিলাক জুই তাৰমানে দহন কৰিব পাৰিছে, গছৰ পাতবিলাকৰ বাদ যদি কেঁচা মঙহ আছিল, কেঁচা মঙহখিনি হয়তো সিজিছে। গতিকে জুইৰ ধৰ্ম, এই যে দহন কৰিব পাৰে, বস্তু যে সিজাব পাৰে, জুইৰ ধৰ্ম তেওঁ আয়ত্ব কৰিলে। আৰু জুইৰ ধৰ্ম আয়ত্ব কৰাৰ পিছত তেওঁ চিন্তা কৰিলে যে এই শক্তিক, এই জুইৰ শক্তিখিনিক আমি আমাৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰি আমি ওপৰলৈ আমি উঠাব পাৰোঁ, কেনেকৈ আমি ওপৰলৈ যাব পাৰোঁ। তাৰপিছত তেওঁ চিন্তা কৰিলে কেনেকৈ এই জুইক সংৰক্ষণ কৰিব পাৰি, কেনেকৈ এই জুইক এঠাইৰ পৰা আন ঠাইলৈ নিব পাৰি, কেনেকৈ এই জুইক আমাৰ মানুহৰ মংগলৰ কাৰণে প্ৰয়োগ কৰিব পাৰি। এইবিলাক তেওঁ ধৰ্ম আয়ত্ব কৰাৰ পিছত তেওঁৰ জুই ব্যৱহাৰ সম্পৰ্কে সম্পূৰ্ণ তাৰমানে কি হ'ল যে জনা হ'ল। এইজনে হৈছে আদিম বিজ্ঞানী। যে বৰ্তমানৰ বিজ্ঞানীয়ে একেধৰণে কাম কৰে, বৰ্তমানৰ বিজ্ঞানীয়ে একেধৰণে চিন্তা কৰে। কেৱল আদিম বিজ্ঞানীয়ে কি কৰিছিল, খালী চকুৰে আৰু খালী হাতেৰে পৰ্যবেক্ষণ কৰিছিল। আজিৰ বিজ্ঞানীয়ে খালী হাতেৰে বা খালী চকুৰে পৰ্যবেক্ষণ নকৰে। পৰ্যবেক্ষণ কৰাৰ কাৰণে তেওঁলোকৰ হাতত উন্নত যন্ত্ৰপাতি আছে। পৰীক্ষাত এইটো প্ৰশ্ন আহে কিন্তু যে আজিৰ বিজ্ঞানীয়ে পৰ্যবেক্ষণ কৰাৰ কাৰণে আজিৰ বিজ্ঞানীৰ হাতত কি কি যন্ত্ৰ আছে। কি কি যন্ত্ৰ তেওঁলোকৰ হাতত আছে? এক্স ৰশ্মিৰ দূৰবীন আছে, তাৰপিছত আলোকীয় বা ৰেডিঅ' দূৰবীন আছে, অনুবীক্ষণ যন্ত্ৰ আছে আজিৰ বিজ্ঞানীৰ হাতত, তাৰপিছত অপটিকেল ফাইবাৰ আছে আজিৰ বিজ্ঞানীৰ হাতত, লেজাৰ ৰশ্মি আছে। এইবিলাক আজিৰ বিজ্ঞানে পৰ্যবেক্ষণৰ কাৰণে ব্যৱহাৰ কৰে। আৰু পৰীক্ষা কৰাৰ কাৰণে, বস্তু এটা পৰীক্ষা কৰাৰ কাৰণে আজিৰ বিজ্ঞানীৰ হাতত একেবাৰে সাধাৰণ তৰ্জুৰ পৰা পদাৰ্থ কণা তৰকলৈকে বিভিন্ন ধৰণৰ কি আছে, যন্ত্ৰপাতি আছে। পদাৰ্থ কণা তৰক, এইটো তোমালোকে মন কৰিবা, এইটো পৰীক্ষাত প্ৰায় আহে। আমাৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে জানাই পদাৰ্থ কণা তৰক কি। পদাৰ্থ কণা তৰক হৈছে এবিধ যন্ত্ৰ, আৰু এই যন্ত্ৰত কি কৰা হয়, পদাৰ্থৰ যিবিলাক ক্ষুদ্ৰতম কণা, এই ক্ষুদ্ৰতম কণাবিলাকৰ গতিবেগ বঢ়াই দিয়া হয়, বা পদাৰ্থৰ ক্ষুদ্ৰতম কণাবিলাকক আৱশ্যকীয় শক্তিৰ কি কৰা হয়, যোগান ধৰা হয়। এইটো হৈছে পদাৰ্থ কণা তৰক। কিতাপখনৰ পাছফালে আছে, তোমালোকে চাবা, এইটো পৰীক্ষাত অহা এটা দৰকাৰী প্ৰশ্ন, পদাৰ্থ কণা তৰক কি। গতিকে পৰীক্ষাৰ কাৰণে আজিৰ বিজ্ঞানীৰ হাতত আছে কি, যে সাধাৰণ তৰ্জুৰ পৰা পদাৰ্থ কণা তৰকলৈকে উন্নত ধৰণৰ কি আছে, যন্ত্ৰপাতি আছে। বাকী আদিম বিজ্ঞানীয়ে যেনেধৰণে চিন্তা কৰিছিল, আজিৰ বিজ্ঞানীও সেই একেধৰণে চিন্তা কৰে। আজিৰ বিজ্ঞানী আদিম বিজ্ঞানীজনে মনত যেনেকুৱা ধৰণৰ আদিম বিজ্ঞানীজনৰ মনত প্ৰশ্নৰ উদয় হৈছিল, আজিৰ বিজ্ঞানীৰ মনতো তেনেকুৱা প্ৰশ্নৰে উদয় হয়, মাত্ৰ প্ৰশ্নৰ নমুনাবিলাক বেলেগ ধৰণৰ। আজিৰ বিজ্ঞানীৰ মনত কেনেকুৱা ধৰণৰ প্ৰশ্ন উদয় হয়, মেলেৰিয়া ৰোগ কিয় হয়, মেলেৰিয়া ৰোগৰ তাৰমানে কি কি কাৰণে মেলেৰিয়া ৰোগক তাৰমানে কি বিয়পাব পাৰে, মেলেৰিয়া ৰোগৰ আমাৰ প্ৰতিষেধক কি, এইবিলাক ধৰণৰ তাৰমানে প্ৰশ্ন আজিৰ বিজ্ঞানীৰ মনত তাৰমানে সঞ্চাৰ হয়। বা এনেকুৱা ধৰণৰ প্ৰশ্নৰ সঞ্চাৰ হয় যে চৰাইবিলাক উৰিব পাৰে কাৰণ তেওঁলোকৰ ডেউকা আছে, আমি উৰিব নোৱাৰোঁ, আমাৰ ডেউকা নাই, কিন্তু আমি এনেকুৱা কিবা যন্ত্ৰ আমি আৱিষ্কাৰ কৰিব নোৱাৰোঁনে যাৰ দ্বাৰা আমি আকাশত আমি ভাহি থাকিব পাৰোঁ, আকাশত আমি উপঙি থাকিব পাৰোঁ। বা এনেকুৱা ধৰণৰ প্ৰশ্ন হয়, পৃথিৱীখনৰ জন্ম কেনেকৈ হ'ল, পৃথিৱীৰ জন্মৰ ৰহস্য কি, পৃথিৱীখনৰ গঠন কেনেকুৱা, এনেকুৱা ধৰণৰ প্ৰশ্ন আজিৰ বিজ্ঞানীৰ মনত সঞ্চাৰ হয়। মানে একেই কামখিনি একেই, আগৰ বিজ্ঞানী আদিম বিজ্ঞানীজনে যেনেকুৱা ধৰণৰ কাম কৰিছিল, আদিম বিজ্ঞানীজনে একেধৰণে কাম কৰে, মাত্ৰ পাৰ্থক্য কি, আদিম বিজ্ঞানীজনে খালী চকুৰে খালী হাতেৰে পৰ্যবেক্ষণ কৰিছিল, আৰু আজিৰ বিজ্ঞানীৰ হাতত পৰ্যবেক্ষণ কৰাৰ কাৰণে, পৰীক্ষা কৰাৰ কাৰণে উন্নত ধৰণৰ কি আছে, যন্ত্ৰপাতি আছে।
তাৰপিছত আমি কি দেখিলোঁ যে বিজ্ঞানীবিলাকে এনেকৈ বস্তু বা ঘটনাটো পৰ্যবেক্ষণ কৰি বস্তু বা ঘটনাটোৰ ধৰ্ম আয়ত্ত কৰি সেই বিষয়ে এটা সিদ্ধান্তলৈ যেতিয়া আহিল বা প্ৰকৃতিৰ শক্তিবিলাকক আমি যেতিয়া নিজৰ মংগলৰ কাৰণে আমি যেতিয়া ব্যৱহাৰ কৰিলোঁ তেতিয়া কি হ'ল যে বিজ্ঞানৰ তাৰমানে বিজ্ঞানে ধাপে আগবাঢ়ি গ'ল যে প্ৰকৃতিৰ শক্তিক আমি আমাৰ জীৱনত প্ৰয়োগ কৰিব পৰা আমি হ'লো কাৰণে আমি কি কৰিব পাৰিলোঁ যে বিজ্ঞানক আমাৰ সুখ স্বাচ্ছন্দ্যৰ কাৰণে আমাৰ জীৱন ওপৰলৈ নিয়াৰ কাৰণে আমি উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ কাৰণে বিজ্ঞানক আমি কি কৰিলোঁ আমি ব্যৱহাৰ কৰিলোঁ গতিকে বিজ্ঞানে আমাৰ জীৱন কি কৰি দিলে সুখ স্বাচ্ছন্দ্যৰে ভৰাই দিলে কিন্তু আমাৰ জীৱন বিজ্ঞানে সুখ স্বাচ্ছন্দ্যৰে ভৰাই দিয়াতকৈও বিজ্ঞানৰ মানৱ জাতিতকৈ বিজ্ঞানৰ আৰু অৰিহণা তাতকৈ বেছি বিজ্ঞানে মানৱ জাতিক তাতকৈও আৰু বেছি দিলে কি বেছি দিলে যে বৈজ্ঞানিক দৃষ্টিভংগী দিলে বৈজ্ঞানিক মনোভাৱ দিলে আৰু বৈজ্ঞানিক পদ্ধতি দিলে এইটো কথা মন কৰিবা যে বিজ্ঞানে মানুহক কি দিলে যে বৈজ্ঞানিক এটা দৃষ্টিভংগী দিলে বৈজ্ঞানিক মনোভাৱৰ মানুহ সৃষ্টি কৰিলে আৰু কি দিলে বৈজ্ঞানিক পদ্ধতি দিলে যে আজি আমি কি কৰোঁ যে যিকোনো ধৰণৰ কথা এটা আনি ক'লে বুলি আমি তাক আমি কি নকৰোঁ বিশ্বাস নকৰোঁ আজি বিজ্ঞানে বিশ্বাস নকৰে আজিৰ বিজ্ঞানে ঘটনাটো কি কৰে পৰ্যবেক্ষণ কৰে ঘটনাটো পৰ্যবেক্ষণ বিভিন্ন ধৰণৰ তেওঁ তথ্যৰ সহায় লয় ঘটনা এটাটো কি কৰে পৰ্যবেক্ষণ কৰে বা ঘটনাটো তেওঁ নিৰীক্ষণ কৰে তাৰপিছত নিৰীক্ষণ কৰাৰ পিছত তেওঁ এটা অনুমান কৰি লয় যে এইটো ঘটনাটো এনেকুৱা হ'ব এটা কি বুলি ইংৰাজীত হাইপোথেচিছ বুলি কোৱা হয় তেওঁ এটা তাৰমানে এটা কি কৰি লয় এটা তেওঁ অনুমান এটা কৰি লয় যে এই ঘটনাটো এনেকুৱা হ'ব বুলি তেওঁ এটা ধাৰণা এটা কৰি লয় তাৰপিছত আকৌ তথ্য সংগ্ৰহ কৰে আকৌ নতুনকৈ পৰ্যবেক্ষণ কৰে পৰ্যবেক্ষণ কৰাৰ পিছতো দেখিলে যে তেওঁ ইতিমধ্যে যিটো সিদ্ধান্ত প্ৰতিষ্ঠা কৰিছিল নতুন তথ্যবিলাকে সেই সিদ্ধান্তটো মানা নাই গতিকে নতুন আমি যিবিলাক তথ্য পাইছে সেই সিদ্ধান্তৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি তেওঁ কি কৰে যে অনায়াসে তেওঁ নিজৰ মত কি কৰি দিয়ে যে বাদ দিয়ে নিজৰ সেই মতটো তেওঁ তাৰমানে বাদ দিয়ে আৰু নতুনকৈ তেওঁ কি কৰে চিন্তা কৰে এইটোকে কি বুলি কোৱা হয় মুকলি মন বুলি কোৱা হয় এই মুকলি মনৰ সৃষ্টিত কিহৰ গুৰুত্ব আছে বিজ্ঞানৰ গুৰুত্ব আছে বিজ্ঞানী সেইকাৰণে বিজ্ঞানৰ ক্ষেত্ৰত যে কোনোবা এটা কথা কৈছিল কোনোবা যুগত এটা কথা কৈছিল তাক যে বিজ্ঞানীবিলাকে একদম বেদৰ বাক্যৰ নিচিনা যুগ ধৰি মানি চলিব বিজ্ঞানৰ ক্ষেত্ৰত কিন্তু সেইটো কথা তাৰমানে গ্ৰহণযোগ্য নহয় ধৰা তোমালোকক বুজাৰ কাৰণে মই কৈছোঁ টলেমি নাম তোমালোকে শুনিছা এজন বিজ্ঞানী আছিল টলেমিয়ে কি কৈছিল যে সৌৰজগতৰ কেন্দ্ৰত পৃথিৱী থকা বুলি কৈছিল টলেমিয়ে অৰ্থাৎ ভূকেন্দ্ৰিক ধাৰণা সৃষ্টি কৰিছিল যে সৌৰজগতৰ কেন্দ্ৰত কি আছে পৃথিৱী আছে টলেমিৰ পিছৰ এজন বিজ্ঞানী হৈছে কপাৰ্নিকাছে কিন্তু টলেমিৰ এই সিদ্ধান্ত ভুল বুলি প্ৰমাণিত কৰিলে তেওঁৰ মতে সৌৰজগতৰ কেন্দ্ৰত পৃথিৱী নাই সূৰ্যহে আছে অৰ্থাৎ সৌৰকেন্দ্ৰিক ধাৰণাৰ তেওঁ জন্ম দিলে কোনে কপাৰ্নিকাছ হৈছে সৌৰকেন্দ্ৰিক ধাৰণাৰ জন্মদাতা কপাৰ্নিকাছৰো ভুল আছিল কপাৰ্নিকাছে কি কৈছিল যে সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীকে ধৰি গ্ৰহবিলাকে কি কৰে সূৰ্যক কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰে এই প্ৰদক্ষিণ কৰা যিটো তাৰমানে পথ সেই পথটো বৃত্তাকাৰ বুলি কৈছিল কপাৰ্নিকাছে বৃত্তাকাৰ বুলি কৈছে কপাৰ্নিকাছৰ পিছৰ বিজ্ঞানী হৈছে কেপলাৰে ক'লে যে বৃত্তাকাৰ নহয় এই গ্ৰহবিলাকে সূৰ্যক প্ৰদক্ষিণ কৰি থকা পথটো বৃত্তাকাৰ নহয় উপবৃত্তাকাৰ এই কথা কোনে ক'লে কেপলাৰে ক'লে এনেকৈ তাৰমানে বিজ্ঞানীবিলাকে এটা যুগত যদি কিবা কৈছে পিছৰ যুগৰ বিজ্ঞানীয়ে হয়তো সেই মত খণ্ডন কৰি নতুন এটা তথ্য প্ৰতিষ্ঠা কৰিছে ছাৰ আইজাক নিউটন এজন মহান বিজ্ঞানী ছাৰ আইজাক নিউটনৰ যি সূত্ৰ সেই সূত্ৰকেইটা আইনষ্টাইনৰ যিটো আপেক্ষিকতা বা তত্ত্ব সেই সূত্ৰবিলাকৰ সীমাবদ্ধতাটো কি কৰিলে প্ৰতিপন্ন কৰিলে যে এই সূত্ৰকেইটা বিশেষ ক্ষেত্ৰতহে প্ৰযোজ্য গতিকে বিজ্ঞানৰ ক্ষেত্ৰত তাৰমানে কি হয় যে এজন বিজ্ঞানীয়ে কিবা এটা কথা ক'লেই যে সি যুগ ধৰি সি স্বীকৃত হৈ থাকিব বিজ্ঞানে এই কথা মানি নলয় গতিকে বিজ্ঞানৰ ক্ষেত্ৰত এটা কি আছে মুকলি মন আছে এই মুকলি মনৰ গুৰুত্ব বিজ্ঞানৰ ক্ষেত্ৰত আছে আৰু এই মুকলি মনৰ সৃষ্টিত এটা বৈজ্ঞানিক মানসিকতাৰ সৃষ্টিত বিজ্ঞানে আমাক কি দিছে যথেষ্ট আমাক তাৰমানে এই মানসিকতাৰ সৃষ্টিত বিজ্ঞানে অৰিহণা যোগাইছে গতিকে মানৱ জাতিলৈ বিজ্ঞানৰ আটাইতকৈ ডাঙৰ অৰিহণা হৈছে বৈজ্ঞানিক মনোভাৱ বৈজ্ঞানিক দৃষ্টিভংগী বৈজ্ঞানিক পদ্ধতিৰ তাৰমানে কি কৰিছে যে বিজ্ঞানে আমাক তাৰমানে দিছে এই পদ্ধতিৰে বিজ্ঞানে আমাক প্ৰদান কৰিছে আৰু এইটো হৈছে বিজ্ঞানৰ মানৱ জাতিলৈ আটাইতকৈ ডাঙৰ অৰিহণা
আজিলৈকে আমি এইখিনিতে আমি পাঠটো শেষ কৰিছোঁ। অহা ক্লাছত আমি বাকীখিনি আলোচনা কৰিম। ধন্যবাদ।